হয় যোৱা 3 তাৰিখে ইয়াত পৌলুচ বসুমতাৰী আমাৰ হাতী মাৰি থৈ গৈছিলে। মই নিজেও আহিছিলে, আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মন্ত্ৰী তেখেতেও আহিছিলে আৰু তৎক্ষণিকভাৱে আমাৰ বিশ্বজিৎ দৈমাৰীয়ে এই যিটো চেকৰ ব্যৱস্থা বা আমাৰ পৰিয়ালৰ যিটো মানে চৰকাৰৰ পৰা পাব লগা যিখিনি সহায় সেইখিনি আমি 3 দিনৰ ভিতৰতে কৰিবলৈ সক্ষম হ'ল। আৰু মই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেখেতৰ তত্ত্বাৱধানতে আমি 3 দিনতে আমি চেকটো দিবলৈ সক্ষম হ'ল আৰু অসম চৰকাৰকো মই ধন্যবাদ দিছোঁ। আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতকো ধন্যবাদ দিছোঁ। তো পৰিয়ালে সহায় হওক বুলি আমি এইখিনি কামটো কৰিলোঁ। হয় যোৱা 3 তাৰিখে ইয়াত পৌলুচ বসুমতাৰী আমাৰ হাতী মাৰি থৈ গৈছিলে। মই নিজেও আহিছিলে, আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মন্ত্ৰী তেখেতেও আহিছিলে আৰু তৎক্ষণিকভাৱে আমাৰ বিশ্বজিৎ দৈমাৰীয়ে এই যিটো চেকৰ ব্যৱস্থা বা আমাৰ পৰিয়ালৰ যিটো মানে চৰকাৰৰ পৰা পাব লগা যিখিনি সহায় সেইখিনি আমি 3 দিনৰ ভিতৰতে কৰিবলৈ সক্ষম হ'ল আৰু মই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেখেতৰ তত্ত্বাৱধানতে আমি 3 দিনতে আমি চেকটো দিবলৈ সক্ষম হ'ল আৰু অসম চৰকাৰকো মই ধন্যবাদ দিছোঁ। আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতকো ধন্যবাদ দিছোঁ। তো পৰিয়ালে সহায় হওক বুলি আমি এইখিনি কামটো কৰিলোঁ। হয় যোৱা 3 তাৰিখে ইয়াত পৌলুচ বসুমতাৰী আমাৰ হাতী মাৰি থৈ গৈছিলে। মই নিজেও আহিছিলে, আমাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মন্ত্ৰী তেখেতেও আহিছিলে আৰু তৎক্ষণিকভাৱে আমাৰ বিশ্বজিৎ দৈমাৰীয়ে এই যিটো চেকৰ ব্যৱস্থা বা আমাৰ পৰিয়ালৰ যিটো মানে চৰকাৰৰ পৰা পাব লগা যিখিনি সহায় সেইখিনি আমি 3 দিনৰ ভিতৰতে কৰিবলৈ সক্ষম হ'ল আৰু মই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেখেতৰ তত্ত্বাৱধানতে আমি 3 দিনতে আমি চেকটো দিবলৈ সক্ষম হ'ল আৰু অসম চৰকাৰকো মই ধন্যবাদ দিছোঁ। আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতকো ধন্যবাদ দিছোঁ। তো পৰিয়ালে সহায় হওক বুলি আমি এইখিনি কামটো কৰিলোঁ।